ইমানকৈ ভাল পাওঁ বুলি নকবা। তোমাৰ ভাল পোৱাত আছে চাইমদৰ নিচা। লাজৰ উৰণিখন হুলুকাই ৰাখা, লাজৰ উৰণিখন হুলুকাই ৰাখা আৰু অকণমান কাষ চাপি আহা। লাগে যদি লাগক গোলাপী নিচা, দুয়ো পান কৰোৱা এই পিয়লা প্ৰেমৰ মদিৰা। এই বসন্ত আহিলে ফুল ফুলিলে, ঐ গছে বনে সলালে এই গাঁৱৰ বিহুতলি ঢোল পেঁপা বাজিছে, ঐ বিহু বিহু লাগিছে পৰম শ্ৰদ্ধাভাজন বিহু প্ৰেমী ৰাইজ, সপ্তম সংখ্যক সামাজিক সাংস্কৃতিক অনুষ্ঠান ৰংমনৰ উদ্যোগত অনুষ্ঠিত কৰিবলৈ লোৱা বহাগী উৎসৱ 2025 খন্তেক পাছতেই আৰম্ভ হ'ব সাংস্কৃতিক অনুষ্ঠান। সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীসমূহ এনেধৰণৰ: সাতবছৰ লগে লগে সমবেত সংগীত, তাৰ পাছতে থাকিব প্ৰগতি জেং বিহু দলৰ অনুষ্ঠান, থাকিব বড়ো নৃত্য পৰিৱেশন কৰিব জয়শ্ৰী বড়ো, থাকিব স্থানীয় জেং বিহু নিকিতা শৰ্মাৰ গীতৰ শৰাই, অনিল তুমুঙৰ গীতৰ শৰাই, ৰূপহী জেং বিহু দলৰ অনুষ্ঠান, সমন্বয় মহিলা জনগোষ্ঠীয় নৃত্য দল, ভাস্বতী বৰ্মনৰ গীতৰ শৰাই, সৰ্ষিতা বৰ্মনৰ গীতৰ শৰাই, নজুল বিহু হুঁচৰি দলৰ অনুষ্ঠান, মনোজ ব্ৰহ্মৰ গীতৰ শৰাই, নৰকাপুৰ কাৰ্বি মহিলা সমিতিৰ দ্বাৰা পৰিচালিত কাৰ্বি নৃত্য দলৰ অনুষ্ঠান, বিবিধা বৰ্মনৰ গীতৰ শৰাই, নকাৰেং বিহু হুঁচৰি দলৰ অনুষ্ঠান, চম্পক ডেকাৰ গীতৰ শৰাই, বিক্ৰম তুমৰ গীতৰ শৰাই আৰু আজি নিশাৰ বিশেষ আকৰ্ষণ হিচাপে থাকিব তৃপ্তি কাশ্যপৰ গীতৰ শৰাই। সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা উদযাপন সমিতিৰ পৰা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। ধন্যবাদ। পৰম শ্ৰদ্ধাভাজন ৰাইজ, সপ্তম সংখ্যক সামাজিক সাংস্কৃতিক অনুষ্ঠান ৰংমনৰ উদ্যোগত আজি বহাগী মেলা 2025 এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সমন্বয় মহিলা গোষ্ঠীৰ নৃত্য দলৰ এটি অনুষ্ঠান। আৰু আজি বহাগৰ শেষৰটো দিন 31 বহাগ। আজি হয়তো অসমৰ বিভিন্ন প্ৰান্তত যি বিহু অনুষ্ঠিত হৈছে, আজি শেষৰটো দিন। দেশৰ সাম্প্ৰতিক যি আমাৰ ব্যৱস্থা চলি আছিলে, ভাৰত পাকিস্তানৰ যি যুদ্ধ চলি আছিলে, সেইটো কাৰণে আমাৰ CM ছাৰে বিহু কেইদিনমানৰ কাৰণে স্থগিত ৰাখিছিলে। আমাৰ বহু শিল্পী বা বাদ্যযন্ত্ৰীসকলে এই বিহু অনুষ্ঠান কৰিয়ে তেওঁলোকে বছৰটোত যথেষ্টখিনি উপকৃত হয়। তথাপি উপায় নাই, যিহেতু আমাৰ ভাৰত পাকিস্তানৰ যি যুদ্ধ চলি আছিলে, আমি সকলোৱে মৰ্মাহত হৈছিলোঁ। গতিকে এতিয়া যিহেতু আমাৰ পৰিস্থিতি ভাললৈ আহিছে, গতিকে আমাৰ কেইদিনমানৰ কাৰণে বিহু অনুষ্ঠিত কৰিবলৈ অনুমতি দিছে। গতিকে আমি সুখী হৈছোঁ আমাৰ এই আকৌ যে আমাৰ এই পৰিস্থিতি পুনৰ আগৰ নিচিনা হৈ আহিছে। গতিকে আপোনালোকক সকলোকে বিহু মঞ্চত পাই বহুত বহুত ভাল লাগিছে। আৰু মোৰ এটি কবিতা আপোনালোকৰ আগত শুনাম। তোমাক দেখাৰ পৰাই মোৰ হৃদয়ত হৈছিল যন্ত্ৰণাৰ আৰম্ভণি, বুকুৰ মাজত প্ৰতি পল উমি উমি জ্বলি থাকে গছি বিৰহৰ লগতে। তুমি এদিন আহিছিলা নিঃসংগ জীৱনলৈ, কিন্তু আঁতৰি যোৱা বেদনাই আজি বাৰে বাৰে বুকুত আঘাত কৰে, স্মৃতিৰ টুকুৰা হৈ। আকাশ আজৰি আনি দিছিলা এমুঠি নীলা, সেও আজি হৈ পৰিল মোৰ বাবে বিষাদেৰে ভৰা। মোৰ উতলা যৌৱনে পুনৰ কাণে কাণে কলে আহি, ৰং হনা বতৰ আজি, সেয়েহে আনিছো বিচাৰি এমুঠি তেজ ৰঙা আবিৰ পলাশক খুজি। তুমি যদি আহা কাষ চাপি, সানি দিব পাৰো তোমাৰ গালে মুখে মোৰ আলসুৱা কলিজা পানী। ধন্যবাদ। পৰম শ্ৰদ্ধাভাজন ৰাইজ, এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সমন্বয় মহিলা গোষ্ঠীৰ নৃত্য দলৰ অনুষ্ঠান আৰু সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা উদযাপন সমিতিৰ পৰা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। ধন্যবাদ।